নমস্কাৰ। টেট পৰীক্ষাৰ বাবে এটা অতি ইম্পৰ্টেণ্ট টপিক হ'ল ত্ৰিভুজৰ গণনা। এনেকৈ এটা চিত্ৰ দি দিব ত্ৰিভুজে, ইয়াত কেইটা ত্ৰিভুজ আছে গণনা কৰা। একেবাৰে সহজ। আমি কি কৰিব লাগে, খালি ইয়াত কেইটা পাৰ্ট আছে, দুটা পাৰ্ট, 1 আৰু 2। এইটো আমি কেনেকৈ উলিয়াম, 1 + 2 = 3। এইটোৰ এনচাৰ হ'ব 3। আৰু ইয়াত কেইটা পাৰ্ট আছে, 1 2 3 আৰু 4। কেনেকৈ উলিয়াম, কেইটা আমি যোগ কৰি দিলে হ'ল, 1 + 2 + 3 + 4 = কিমান হ'ব, 3 3 3 6 6 4 10। এইটো উত্তৰ। এইটো হ'ল টাইপ 1। টাইপ 1ৰ এনেকুৱা ত্ৰিভুজ আহিব পাৰে। তাৰপিছত আছে টাইপ 2। এনেকুৱা ত্ৰিভুজ থাকিলে আমি কি কৰিম, এনেকুৱা ত্ৰিভুজ থাকিলে আমাৰ ফৰ্মুলাটো হ'ল ত্ৰিভুজৰ সংখ্যা সমান এনেকৈ এটা 1 লিখিলে হ'ল আৰু ব্ৰেকেটত n। এতিয়া nটো কি বস্তু, nটো হ'ল ইয়াত কেইটা পাৰ্ট আছে, 1 2 3 4 5 6। ইয়াত nৰ ঠাইত আমি কি লিখি দিম, 6। কিয়, 6টা পাৰ্ট আছে। তেনেহ'লে এইটোক আমি তাৰপিছত 16 এনেকৈ পাতি দিম। এইটো এনচাৰ। এইটো হ'ল একদম সহজ ট্ৰিক। আৰু এই কুৱেশ্যনটো 2012ত হৈ যোৱা টেটত আহিছে। এনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা অতিশয় বেছি। আৰু এনেকুৱা টাইপ 3টামান আছে, মই পিছত দি দিম।